সকল আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই বিজ্ঞান বিষয়ৰ প্ৰথম পাঠটিৰ এমসিকিউ প্ৰশ্ন কেইটামান আলোচনা কৰিব বিচাৰিছো। প্ৰথম প্ৰশ্নটো হৈছে মেগনেছিয়াম ফিটা এডাল জ্বলোৱাৰ আগতে সাফা কৰিব লাগে কাৰণ ফিটা এডালত ডেছৰ প্ৰলেপ পৰি থাকে। এতিয়া ইয়াত চাৰিটা বিকল্প আছে, এ কাৰ্বন ডাই অক্সাইড, বি মেগনেছিয়াম অক্সাইড, সি সালফেটৰ, ডি ক্যালসিয়াম কাৰ্বনেটৰ। এতিয়া মেগনেছিয়াম ফিটা যেহেতু আমি মেগনেছিয়াম বুলি কোৱাৰ লগে লগে জানো যে Mg অৰ্থাৎ ই এটা সক্ৰিয় ধাতু। এতিয়া কোনো এডাল ফিটা যদি মেগনেছিয়াম ফিটা থাকে তেতিয়াহ'লে ই মুক্ত বায়ুৰ সংস্পৰ্শত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ প্ৰলেপ পৰি থাকে। অৰ্থাৎ সেই কাৰণে এই মেগনেছিয়াম অক্সাইডটো শুদ্ধ উত্তৰ হ'ব আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত হৈছে MgO। আমি আন এটা প্ৰশ্নলৈ যাব বিচাৰিছো। মিৰাই এটা পৰীক্ষা নলত লেড নাইট্ৰেটৰ দ্ৰৱ লৈ তাত লাহেকৈ পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিলে মিৰাই কি দেখা পাব? ছাত্ৰ-ছাত্ৰীসকল ইয়াত কৈছে যে লেড নাইট্ৰেট অৰ্থাৎ PbNO3 যেহেতু NO3 আৰু লেডৰ যোজ্যতা জুই সেইকাৰণে ইয়াত কি হ'ব 2 এটা আহিব। আনহাতে পটাছিয়াম আয়োডাইড দ্যাট ইজ Ki। ইয়াত এতিয়া আমি ছাত্ৰ-ছাত্ৰী সকল দেখিছো যে এটো এটা লবণ এটো এটা লবণ, তেতিয়াহ'লে আলটিমেটলি এটো এটা ডি অপহৰণ বিক্ৰিয়া হ'ব। ইয়াত আমি ডি অপহৰণ দেখা নাই, ইয়াত আমি দেখিছো যে অৰ্ধক্ষেপ পৰিব বুলি কৈছে। এতিয়া লেড নাইট্ৰেটৰ লগত যদি পটাছিয়াম আয়োডাইড যোগ কৰো তেতিয়াহ'লে লেড আয়োডাইড অৰ্থাৎ PbI2ৰ অৰ্ধক্ষেপ পৰিব আৰু সেই কালাৰটো হ'ব ইয়েলো কালাৰৰ প্ৰিচিপিটেশন পৰিব। দ্যাটস ওয়াই হালধীয়া অৰ্ধক্ষেপ দেখিব। দিস ইজ দা কাৰেক্ট অপচন। আন এটা প্ৰশ্নলৈ যাব বিচাৰিছো। আব্দুলে এটা পৰীক্ষা নলত জিংকৰ টুকুৰা দুটামান ললে আৰু লাহেকৈ হাইড্ৰক্লৰিক এসিড যোগ কৰিলে। আব্দুলে বুৰবুৰণি কঢ়া দেখি আচৰিত হ'ল। লুকনাছাৰে আব্দুলক সুধিলে কি গেছ ওলাইছে আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ কি? ছাত্ৰ-ছাত্ৰী সকল আমি যেহেতু জানো যে ধাতুৰ লগত এসিডে বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন হয়। সো হাইড্ৰোজেন গেছ দিস ইজ অপচন ক্লিয়াৰ, এটো হাইড্ৰোজেন। সো কাৰ্বন ডাই অক্সাইড এটো সম্ভৱ নহয়। এটা কথা মনত ৰাখিবলগীয়া কথা আছে ছাত্ৰ-ছাত্ৰী সকল, সকলো ধাতুৱে কিন্তু আকৌ হাইড্ৰক্লৰিক এসিডৰ লগত বিক্ৰিয়া নকৰে। এতিয়া জিংকৰ লগত হাইড্ৰোজেন গেছ উৎপন্ন হৈছে। যদি আমি চাওঁ Zn জিংক প্লাছ HCl দেন হোৱাট আৰ দ্য প্ৰডাক্ট বিলাক হ'ব আমি ইয়াতে লিখিছো ZnCl2 আৰু প্লাছ H2 অৰ্থাৎ হাইড্ৰোজেন গেছ। সো আলটিমেটলি এটো এটা সংযোজন বিক্ৰিয়া হ'ব নোৱাৰে, এটো অপচন। হাইড্ৰোজেন গেছ আৰু বিযোজন বিক্ৰিয়া এটো সম্ভৱ নহয়। তেতিয়াহ'লে আমি দেখা পাইছো যে হাইড্ৰোজেন গেছ আৰু তাপবৰ্জি অৰ্থাৎ এই বিক্ৰিয়াটো সংঘটিত হওঁতে তাপ উৎপন্ন কৰে, সেইকাৰণে দিস অপচন ইজ কাৰেক্ট। ছাত্ৰ-ছাত্ৰী সকল এই ৰাসায়নিক সমীকৰণটো আমি সন্তুলিত কৰা নাই, তোমালোকে কৰি ল'বা। এতিয়া ইয়াত দিছে যে ৰাসায়নিক বিক্ৰিয়াটোৰ বিক্ৰিয়াজাত পদাৰ্থ কেইটা সন্তুলিত অৱস্থাত কি হ'ব। এতিয়া এইটো ৰাসায়নিক বিক্ৰিয়া মিথেনৰ লগত অক্সিজেনে অৰ্থাৎ CH4ৰ লগত অক্সিজেনে বিক্ৰিয়া কৰাৰ পিছত এফালে কি উৎপন্ন হ'ব? দ্যাট ইজ উই নো দ্যাট কাৰ্বন ডাই অক্সাইড CO2 আৰু H2O উৎপন্ন হয় অৰ্থাৎ পানী উৎপন্ন হ'ব। এতিয়া যেহেতু আমাক কৈছে সন্তুলিত হ'ব লাগে, এটা সন্তুলিত হ'ব যাওঁতে আমি ইয়াত দেখিছো হাইড্ৰোজেন 4টা আছে, ইয়াত হাইড্ৰোজেন 2টা আছে, সেইকাৰণে হাইড্ৰোজেন 4টা কৰিব কাৰণে ইয়াত 2 এটা দিলো।
সো আলটিমেটলি অক্সিজেন কেটা হৈ গল ইয়াত 2 আৰু 2 4টা ঠিকে আছে এটো সন্তুলিত সমীকৰণ হৈ আছে এতিয়া ইয়াত যেহেতু 2 দিয়া আছে সো কাৰ্বন এটা সো these are the correct options CO2 twice H2 এইটোৱে শুদ্ধ বাকি কেটা ক্ষেত্ৰটি সন্তুলিত অৱস্থাত নাই আনহাতে চাও হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে ওপৰৰ উক্তিটোৰ বাবে কোনটো ৰাসায়নিক সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ সো এমোনিয়া বুলি কোৱাৰ লগে লগে আমি সংকেতটো জানিবলৈ যত্ন কৰো NH3 অৰ্থাৎ সংকেতটো NH3 সো দিস ইজ নট কারেক্ট ইয়াত NH3 এগিটাত বাকি গিটা NH3 আছে তে আমি চাও নাইট্ৰোজেন বুলি কোৱাৰ লগে লগে N2 plus H2 so what we find আমি কি পালো NH3 তেতিয়া হলে ইয়াত দেখিলো হাইড্ৰোজেন যেহেতু ইয়াত তিনটা ইয়াত দুটা সৰি ইয়াত তিনটা ইয়াত দুটা আছে ইয়াক যেহেতু আমি সমান কৰিব লাগিব তেতিয়া হলে ইটো ইয়াত আমি 2 এটা ইয়াত দি দিলো অৰ্থাৎ নাইট্ৰোজেনো দুটা হৈ গল তে হাইড্ৰোজেন এটা ইয়াত 6টা হৈ গল সো এপিনে আছে 2টা সো ইয়াত আমি কি দিব লাগিব 3 এটা দিব লাগিব আলটিমেটলি এটো এটা সন্তুলিত সমীকৰণ এটো কোনটো ইয়াত প্ৰতিনিধিত্ব কৰিছে সো দিস ইজ দা কারেক্ট অপশন সো এইটো হৈছে তাৰ কারেক্ট অপশন বাকি এইবিলত সন্তুলিত ইয়াত এটো 2 ঠিকে আছে কিন্তু ইয়াত এটো নাই এখানে এইগিটা নহয় এটা আমি আন এটা কোৱেশ্চন লৈ যাব বিচাৰিছো সুমনে এটা পৰীক্ষা নলত ফেৰাছ সালফেট গৰম কৰিলে আৰু নাকত ঊৰ্ধ্বগামী গেছৰ গোন্ধ পালে তোমাৰ মতে সুমনে কি গেছৰ গোন্ধ পালে ফেৰাছ সালফেট বুলি কোৱাৰ লগে লগে তাৰ সংকেতটো হৈছে FeSO4 ইয়াক যদি আমি উত্তপ্ত কৰো অৰ্থাৎ গৰম কৰো হিট দিও বাহিৰৰ পৰা তেতিয়াহলে ই কি উৎপন্ন হ'ব Fe2O3 উৎপন্ন কৰিব এণ্ড কনসিকুৱেন্স লগতে ই উৎপন্ন কৰিব সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড অৰ্থাৎ ইয়াৰ প্ৰডাক্ট গিটা হৈছে এইগিটা সো আলটিমেটলি ইয়াৰ গোন্ধটো নাথাকে পুৰা গোন্ধটো গন্ধকৰ গোন্ধ থাকিব যেহেতু দ্যাটস ওয়াই দা সালফাৰৰ গোন্ধ থাকে সো SO2 কেতিয়াও সিম্পল কে নলাই দুইটা গ্যাস মিক্সিত অৱস্থাত থাকিব SO3 হ'ব নোৱাৰে সো কারেক্ট অপশন ইজ SO2 আৰু SO3 অৰ্থাৎ সালফাৰ ডাই অক্সাইড সালফাৰ ট্ৰাই অক্সাইডৰ গোন্ধ পালে দিস ইজ দা কারেক্ট অপশন তাৰ পিছত আমি চাব বিচাৰিছো যে জিংক অক্সাইডৰ লগত কাৰ্বনে বিক্ৰিয়া কৰাৰ পিছত এই এটা সমীকৰণ আমি দেখা পালো ইফালে জিংক উৎপন্ন হৈছে ইফালে কাৰ্বন মনোক্সাইড উৎপন্ন হৈছে তাৰ কাৰণে স্টেটমেন্ট কেটামান দিছে জিংক অক্সাইড বিজাৰক আৰু জিংকলৈ জাৰিত হৈছে কাৰ্বন জাৰক আৰু কাৰ্বন মনোলৈ বিজাৰিত হৈছে ওপৰৰ বিক্ৰিয়াটো এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ ছাত্ৰ-ছাত্ৰী সকল জিংক অক্সাইড কোনো কাৰণতে বিজাৰক নহয় জিংক অক্সাইড জাৰক হ'ব so this is not a correct statement carbon সদায় বিজাৰক হয় ইয়া জাৰক বুলি কোৱা আছে this is not correct so ওপৰৰ বিক্ৰিয়াটো এটা জাৰণ বিজাৰণ বিক্ৰিয়া হেকানে ই ৰেডক্স বিক্ৰিয়া বুলি কোৱা হৈছে this is the correct statement so as per this postulates এইগিটাৰ মতে আমি চাও যে 1 2 অশুদ্ধ 3 শুদ্ধ কোনটো স্টেটমেন্ট 1 আৰু 2 শুদ্ধটো হ'ব নোৱাৰে 1 আৰু 2 অশুদ্ধ আৰু 3 শুদ্ধ so this is the correct option ইয়াৰ পিছৰ প্ৰশ্নটোলে আমি আহিব বিচাৰিছো জাৰি নাই এটা পৰীক্ষা নলিত লেট নাইটেট লৈ অলপ সময় গৰম কৰাৰ পাছত জাৰিনাই মুগা বৰণৰ ধোঁৱা নিৰ্গত হোৱা দেখা পালে জাৰিনাৰ মতে উৎপন্ন হোৱা গেছটো কি হ'ব পাৰে ছাত্ৰ-ছাত্ৰী সকল লেট নাইটেট বুলি কোৱাৰ লগে লগে we should know that PNO3 and 2 so ইয়াক গৰম কৰি দিয়াৰ পিছত ই যেহেতু বিজুজন হৈ যাব বিজুজন বিক্ৰিয়া সংঘটিত হ'ব আলটিমেটলি we should got আমি কি পাব পাৰো
we should got as a lead oxide, and after that we should got as a NO2. This is 2 this is 2 nitrogen dioxide and oxygen. আমি ব্যালেন্স কৰা নাই, ছাত্ৰ-ছাত্ৰী হল ব্যালেন্স কৰি লব প্ৰয়োজন হলে। এতিয়া ইয়াত আমি দেখা পাইছো যে মুগা বৰণটো সৃষ্টি কৰিব হলে এই নাইট্ৰোজেন ডাইঅক্সাইডে কৰিব, অক্সিজেনৰ যেহেতু বৰণটো না থাকে। সো আলটিমেটলি দিস ইজ দ্য কারেক্ট অপশন, নাইট্ৰোজেন ডাইঅক্সাইড। সো আন এটা প্ৰশ্ন, ৰূপালীয়ে কপাৰ সালফেট দ্ৰৱত আইৰণৰ গজাল এটা ডুবাই ৰাখিলত অলপ সময়ৰ পিছত কপাৰ সালফেটৰ দ্ৰৱৰ নীলা বৰণ ফিকা হৈ গল। আলটিমেটলি কপাৰ সালফেট CuSO4 কি দিলে, Fe দিলে। ওকে, সো Fe দিলে, দ্যাট ইজ ফার্স্ট স্টেটমেন্ট ইয়াত দিছে। একে সময়তে জিংক সালফেটত ওকে ZnSO4 ZnSO4 কি দিলে, yes আইৰণ, আকৌ লুৰ গজাল এটা দিলে, Fe দিলে। ইতে কৈছে লুৰ গজাল এটা দিলে কোনো পৰিৱৰ্তন নহল, এটুত পৰিৱৰ্তন নহল, এটুত পৰিৱৰ্তন হল। এতিয়া কাৰণটো দিছে কপাৰতকৈ আইৰণ কম সক্ৰিয় বাবে অপসৰণ বিক্ৰিয়া সংঘটিত হৈছে। কপাৰতকৈ আইৰণ কম সক্ৰিয়, দিস ইজ নট এ কারেক্ট স্টেটমেন্ট, এটো হ'ব নোৱাৰে, কাৰণ কপাৰতকৈ আইৰণ বেছি সক্ৰিয়, সেই কাৰণে অপসৰণ বিক্ৰিয়া সংঘটিত হৈছে, এটো অশুদ্ধ। জিংকতকৈ আইৰণ কম সক্ৰিয় বাবে অপসৰণ বিক্ৰিয়া সংঘটিত নহল, দ্যাট ইজ দ্য কারেক্ট স্টেটমেন্ট, অৰ্থাৎ জিংকটো বেছি সক্ৰিয় আইৰণতকৈ, সেই কাৰণে এটো সংঘটিত নহল, দিস ইজ দ্য কারেক্ট অপশন। তেতিয়া হলে আমি চাও কাৰণ 1 আৰু কাৰণ 2 শুদ্ধ হ'ব নোৱাৰে, কাৰণ 1 অশুদ্ধ, কাৰণ 2 শুদ্ধ, দিস ইজ দ্য ৰিয়েল অপশন, এটো হ'ব পাৰে। ইয়াৰ পিছৰ পৰ্যায়লৈ আমি যাব বিচাৰিছো যে তলৰ চিত্ৰটোৰ সহায়ত পানী বৈদ্যুত বিশ্লেষণ পদ্ধতিৰ সহায়ত অক্সিজেন আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয়, এই কথাটো ইয়াত দিলে। এতিয়া দিছে যে এনোডত অক্সিজেন আৰু কেথোডত হাইড্ৰোজেন গেছ উৎপন্ন হয়। এটা ছাত্ৰ-ছাত্ৰীসকল পুনৰ স্টেটমেন্টটো দিছে যে এনোডত অক্সিজেন উৎপন্ন হয় আৰু কেথোডত হাইড্ৰোজেন উৎপন্ন হয় বুলি কৈছে। আনহাতে উক্ত প্ৰক্ৰিয়াত হাইড্ৰোজেন অক্সিজেনতকৈ দুগুণ উৎপন্ন হয় বুলি কোৱা হৈছে। এতিয়া আমি যেহেতু চাব লাগিব যে ইয়াতটো এটো অক্সিজেন বুলি কৈছে, এটা এনোডত অক্সিজেন উৎপন্ন হয়, দ্যাট ইজ কারেক্ট স্টেটমেন্ট। আনহাতে কেথোডত হাইড্ৰোজেন গেছ উৎপন্ন হয়, এটো হৈছে শুদ্ধ স্টেটমেন্ট। উক্ত প্ৰক্ৰিয়াত হাইড্ৰোজেন অক্সিজেনতকৈ দুগুণ উৎপন্ন হ'ব, মানে H2O মানে হৈছে পানীৰ অণু। ইয়াত আমি দেখা পাইছো যে দুটা হাইড্ৰোজেন পৰমাণুৰ বিপৰীতে এটা অক্সিজেন পৰমাণু ইয়াত উৎপন্ন হৈছে। যেতিয়া ইয়াক বিদ্যুৎ বিশ্লেষণ আমি যদি এনেকে কৰি দিও, এটা আমি ভাঙি দিও, সো আলটিমেটলি উই শুড গট, আমি তললে দেখা পাইছো 2H2 and plus O2, অৰ্থাৎ অক্সিজেন এগুণ হাইড্ৰোজেন দুগুণ। সো উক্ত প্ৰক্ৰিয়াৰ হাইড্ৰোজেন অক্সিজেনতকৈ দুগুণ, দিস অলসো এ কারেক্ট স্টেটমেন্ট। সো দ্যাটস ওয়াই 1 আৰু 2 দুইটাই শুদ্ধ, ইয়াত শুদ্ধ বুলি দিছে। সো দিস অপশন ইজ কারেক্ট অপশন। এতিয়া আমি আন এটা প্ৰশ্নলৈ যাব বিচাৰিছো, এটা মৌলক গৰম কৰাত ইয়াৰ বৰণ কলা হল, yes কলা হল, সেই যৌগৰ মাজেৰে হাইড্ৰোজেন গেছ যাবলৈ দিয়াত মুগা বৰণৰ হল। এটা ছাত্ৰ-ছাত্ৰীসকল তলত দিয়া কোনটো উপযুক্ত ৰাসায়নিক সমীকৰণ? এতিয়া আমি জানো যে কপাৰৰ বৰণটো মুগা, Cu মুগা, ইন প্ৰেজেন্স অফ অক্সিজেন দিয়াৰ লগে লগে তাত জাৰণ ঘটিলে আৰু ই হৈ গল কপাৰ অক্সাইড, অৰ্থাৎ ই হৈ গল কলা বৰণ। তে ইয়াৰ মাজেৰে যেতিয়া হাইড্ৰোজেন যাবলৈ দিও, সো CuO plus H2 যদি আমি যাবলৈ দিও,
আল্টিমেটলি উই গড আমি কি পাওঁ কপাৰ ফাইন কৰিছো আনহাতে আমি পাইছো H2O সো এতিয়া কোনটো এ ৰিপ্ৰেজেন্ট কৰিছে পপাৰ ৰিপ্ৰেজেন্ট কৰিছে আমি চাব বিচাৰিছো সো দিস ইজ নট এ কাৰেক্ট ইয়াত যেহেতু সন্তুলিত হৈ থকা নাই উপযুক্ত যেটো অক্সিজেন ইয়াত দুটা আছে ইয়াত এটা আছে কাৰণে আমি ইয়াক 2 দি দিলো ইয়াত কপাৰত আমি 2 দিব লগিয়া হ'ল সো কোনটো ৰিপ্ৰেজেন্ট কৰিছে ইয়াত চালো দুটা কপাৰ দুটা অক্সিজেন দিস ইজ কাৰেক্ট স্টেটমেন্ট CuO লগত H2O দিলো সো দিস ইজ এ সো দিস অপশন ইজ কাৰেক্ট সো ইয়াৰ ক্ষেত্ৰত হোৱা নাই হিয়াৰ কোবাত নহয় ইয়াত হাৰি দেখাইছে this is not correct option etu correct নহয় যেহেতু ইয়াত কপাৰ অক্সাইড এইটোৱে ইয়াত ৰিপ্ৰেজেন্ট হৈ আছে so this is not a correct option you should it is not a correct see carefully ছাত্ৰ-ছাত্ৰী সকল যেহেতু আমি কেয়াৰফুলি চাব লাগিব এই কৰি দিয়াৰ পিছতো আমি ফটকে ভুল হৈ গল এতিয়া আমি চাইছো যে এইটো ক্ষেত্ৰত this is the correct answer so ছাত্ৰ-ছাত্ৰী সকল এনে প্ৰশ্নবিলাকত কিছু কনসিয়াস হ'ব লাগিব you should maintain the consciousness otherwise you make mistake so confuse হৈ গৈছে গুটে বস্তুটো হেফাজাৰিত আমি দেখা নিচিনা লাগিছে সেইকাৰণে এনেবোৰ ক্ষেত্ৰত আমি যত্ন কৰিব লাগিব আন এটা প্ৰশ্নলৈ আহিছো মেগনেছিয়াম অক্সাইডৰ লগত অৰ্থাৎ মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰাৰ পিছত মেগনেছিয়াম অক্সাইড উৎপন্ন হয় তে ৰাসায়নিক বিক্ৰিয়াৰ বাবে কোনটো শুদ্ধ বুলি কৈছে মেগনেছিয়াম জাৰক এটো হ'ব নোৱাৰে অক্সিজেন জাৰক বিজাৰিত হৈছে দিস ইজ দ্য কাৰেক্ট স্টেটমেন্ট অক্সিজেনটো হৈছে জাৰক আৰু ই কি হৈছে বিজাৰিত হৈছে তাৰ পিছৰ প্ৰশ্নলৈ আহিব বিচাৰিছো তলৰ কোনটো ৰাসায়নিক সমীকৰণে এটা তাপবৰ্জী আৰু সংযোজন বিক্ৰিয়াৰ উদাহৰণ ইয়েস তাপবৰ্জী হ'ব লাগিব আৰু সংযোজন হ'ব লাগিব সো ইয়াত দেখা পাইছো যে সংযোজন বিক্ৰিয়া মানে হৈছে দুটা বা তাতকৈ অধিক বিক্ৰিয়ক লাগি এটা মাথু বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰিব লাগিব সো this is not this is also here দুটা ইয়াত অপচন আছে আমি জানো যে কয়লা পুৰিলে কাৰ্বন ডাই অক্সাইড আৰু লগতে কি উৎপন্ন হয় তাপ উৎপন্ন হয় so that's why ইয়াত কি হ'ব এটো শুদ্ধ হ'ব আৰু এটো সামান্য পৰিমাণে ইয়াক তাপ দিবহে লাগিব বিক্ৰিয়াটো সংঘটিত হ'বৰ বাবে so ছাত্ৰ-ছাত্ৰী সকল so এটো হৈছে তাৰ আমাৰ বাবে কাৰেক্ট অপচন তলৰ কোনটো বিযোজন বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ নহয় বিযোজন বিক্ৰিয়া বুলি ক'লে আমি চাইছো ইয়াক যদি আমি তাপ দিও তেতিয়াহলে ই উৎপন্ন কৰিছে ইয়াকো যদি আমি তাপ দিও তেতিয়াহলে এটো উৎপন্ন কৰিছে ইয়াত যদি আমি লাইট দিও সো এটো সম্ভৱ পসিবল আনহাতে ইয়াৰ ক্ষেত্ৰত দুটা বিক্ৰিয়ক আছে সেইকাৰণে এটো নহয় সো দিস ইজ দ্য কাৰেক্ট অপচন এতিয়া তলৰ কোনটো সন্তুলিত ৰাসায়নিক সমীকৰণ নহয় বুলি কৈছে যদি এটো চাও আমি দুটা হাইড্ৰোজেন ঠিকে আছে ক্লোৰিন এটা সোডিয়াম এটা দিস ইজ এটো সন্তুলিত নহয় বুলি কৈছে সো Na2 ইয়াত Na এটা আছে ঠিকানে ইয়াত সোডিয়াম দুটা থাকিব লাগে কাৰণে ইয়াত দুটা নাই সো BaSO4 ঠিকে আছে কিন্তু এটো সন্তুলিত হৈ থকা নাই ইয়াৰ লগত মিলা নাই ইয়াত ক্লোৰিন আছে বাকিবোৰত আমি চাব বিচাৰিছো সন্তুলিত হৈ আছে ইয়াত সন্তুলিত হৈ আছে সো দ্যাটস ওয়াই ইয়াৰ উত্তৰটো হ'ব দিস ইয়াৰ পিছত আহিলো তলৰ কোনটো অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব তলৰ কোনটোত কপাৰ সালফেটত মাৰ্কাৰী দিলো কপাৰতকৈ প্ৰতিস্থাপন বিক্ৰিয়া এটো সংঘটিত নহয় এটো প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত নহয় কাৰণ মাৰ্কাৰীটো হৈছে কম সক্ৰিয় কপাৰ ফেৰাছ সালফেটৰ ক্ষেত্ৰতো আমি চাও কপাৰ যদি যোগ দিও কপাৰটো কম সক্ৰিয় ইয়াতকে আইৰণতকে দিস ইজ নট পসিবল সংঘটিত নহয় মেগনেছিয়ামটো সক্ৰিয় জিংকত কৈ তেতিয়াহলে দিস ইজ পসিবল সো এইটোৱে হ'ব
ইয়াৰ উত্তৰ লেডটো হৈছে কম সক্ৰিয় ক্যালসিয়ামতকৈ দিস ইজ নট পসিবল সো এইটো বিক্রিয়া প্ৰতিস্থাপন বিক্রিয়া সংঘটিত হ'ব নেক্সট প্ৰশ্ন প্ৰজ্ঞাই এটা পৰীক্ষা নলত লেড নাইট্ৰেটৰ দ্ৰৱত পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিলে প্ৰজ্ঞাই হালধীয়া ৰঙৰ অৰ্ধক্ষেপ দেখা পালে তোমাৰ মতে এইটো কি বিক্রিয়া এটো হৈছে ডি অপসৰণ বিক্রিয়া ডি অপসৰণ বিক্রিয়া তলৰ কোনটো জাৰক কৰ উপযুক্ত সংহতি অৰ্থাৎ কুটেগিটা জাৰক কোড আছে আমি হেতু চাবলে এটো জাৰক হয় এই বাকি দুটা বিজাৰক এই গুটেগিটাই বিজাৰক ইয়াত আমি দেখা পাইছো এটো বিজাৰক বাকি এই দুটা জাৰক এটা আলটিমেটলি ইয়াত দেখা পাইছো এটো জাৰক অক্সিজেন আছে এটো জাৰক এটোটো অক্সিজেন এটো জাৰক সো দিস ইজ দা কারেক্ট অপশন আন এটা প্ৰশ্নলৈ আমি যাব বিচাৰিছো তলৰ উক্তিবোৰ পঢ়া আৰু শুদ্ধটো উত্তৰ লিখা জাৰণ হৈছে অক্সিজেনৰ যোগ দিস ইজ কারেক্ট স্টেটমেন্ট জাৰণ বুলিলে হাইড্ৰোজেন আঁতৰি যোৱা বুজায় দিস ইজ কারেক্ট স্টেটমেন্ট বিজাৰণ মানে অক্সিজেন আঁতৰি যোৱা বুজায় দিস ইজ কারেক্ট স্টেটমেন্ট বিজাৰকবোৰ বিজাৰিত হয় নহয় বিজাৰকবোৰ জাৰিত হয় সো এটো নহয় এটা আমি অপশনটো বিচাৰিম কেনে ধৰণে কৰিব লাগিব ছাত্ৰ ছাত্ৰী সোৱা 1 2 3 শুদ্ধ 1 2 এটো নহয় 1 2 আৰু 3 শুদ্ধ 4 টো অশুদ্ধ সো দিস ইজ দা কারেক্ট অপশন এতিয়া সোডিয়ামৰ লগত অক্সিজেন যোগ কৰাৰ পিছত সোডিয়াম অক্সাইড উৎপন্ন হল ৰাসায়নিক সমীকৰণটো শুদ্ধ সন্তুলিত ৰাসায়নিক সমীকৰণ বাছি উলিয়া সো ইয়াত সোডিয়াম যেহেতু দুটা আছে অক্সিজেন ইয়াত দুটা আছে এফালে অক্সিজেন এটা আছে সোডিয়াম দুটা ইয়াত এটা আছে সো আমি সোডিয়ামক দুটা কৰিব বিচাৰো সো আলটিমেটলি সোডিয়াম এটো ভুল হ'ব সোডিয়ামক আগত আমি কৰিব নিবিচাৰো অক্সিজেনক আমি দুটা কৰিব বিচাৰো ছাত্ৰ-ছাত্ৰী সকল যদি আমি ইয়াত অক্সিজেনক দুটা কৰো সো অক্সিজেন দুটা মিলিলে কিন্তু 2 দুগুণ কি হৈ গল সোডিয়াম 4 সো আলটিমেটলি দিস শুড বি 4 এটো কি হ'ব 4 এটা আমি চাও যদি কোনটো কারেক্ট অপশন হ'ব সোডিয়াম 4টা অক্সিজেন দুটা এটো হৈ গল ইয়াতো 2 টো দিয়া নাই এটা আমি C2 ক্ষেত্ৰত দেখা পাইছো যে ইয়াত সোডিয়াম 4টা অক্সিজেন দুটা দিস ইজ কারেক্ট অপশন এনেবোৰ প্ৰশ্ন ক্ষেত্ৰত অলপ খেলিমেলি আহে হেগানে কেয়াৰফুলি you should take some extra care লব লাগিব এনেবোৰ কুৱেশ্যন টো এটেম্প কৰাৰ ক্ষেত্ৰত কপাৰ অক্সাইডৰ লগত হাইড্ৰোজেনে বিক্ৰিয়া কৰাৰ পিছত কপাৰ আৰু H2 উৎপন্ন হ'ল ৰাসায়নিক বিক্ৰিয়াৰ বাবে শুদ্ধ নহয় এই ৰাসায়নিক বিক্ৰিয়াৰ বাবে শুদ্ধ কোনটো নহয় কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত অৰ্থাৎ কপাৰটো জাৰক বিজাৰিত হৈছে দিস ইজ কারেক্ট H2 হৈছে বিজাৰক জাৰিত হৈছে H2 Cu লৈ জাৰিত হৈছে দিস ইজ নট কারেক্ট অপশন H2 লৈ জাৰিত হৈছে সো এটো শুদ্ধ নহয় অৰ্থাৎ কপাৰলৈ জাৰিত হোৱা নাই কপাৰলৈ বিজাৰিত হৈছে দিস ইজ হেকানে এটো ইয়াৰ উত্তৰ শুদ্ধ হ'ব গৰিমাই চূণশিলক উত্তপ্ত কৰিলে পুৰা চূণ উৎপন্ন কৰে পুৰা চূণত পানী যোগ কৰাত এটা যৌগ গঠন কৰে যৌগটোৰ মাজেৰে কাৰ্বন ডাই অক্সাইড যাবলৈ দিলে আৰু গাখীৰৰ দৰে হল যৌগটো কি ছাত্ৰ-ছাত্ৰী সকল যেহেতু পুৰা চূণ বুলি চূণশিল বুলি ক'লে CuCO3 ক্যালসিয়াম কাৰ্বনেট নহয় yes কৈ দিব নোৱাৰি পটককে we should just wait যৌগটো মই গাখীৰ যৌগটো কি যৌগটো কি হয় ক্যালসিয়াম কাৰ্বনেট ইয়াক গৰম কৰিলে পুৰা চূণ মানে CaO ক্যালসিয়াম অক্সাইড ইয়াত যদি আমি পানী যোগ কৰো তেতিয়া হলে ই ক্যালসিয়াম হাইড্ৰ অক্সাইড হ'ব আৰু এই ক্যালসিয়াম হাইড্ৰ অক্সাইডৰ মাজেৰে যদি আমি কাৰ্বন ডাই অক্সাইড যাব দিও তেতিয়া হলে ই বগা মিল্কি হৈ যায় গাখীৰৰ দৰে হৈ যায় সো the correct option is
ক্যালসিয়াম হাইড্ৰক্সাইড আনটোলে আমি যাব বিচাৰিছো মিলনে এটা পৰীক্ষা নলত জিংকৰ টুকুৰা লৈ তাত লঘু হাইড্ৰক্লোৰিক এসিড যোগ কৰিল বুৰবুৰণি কাহি ওলোৱা গেছত আনিছাই জ্বলন্ত মমৰ শিখা ৰাখিলে আৰু ফট ফট শব্দ শুনা পালে তোমাৰ মতে বিক্ৰিয়াটোত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ হ'ল yes জিংকৰ লগত যদি HCl যোগ কৰে so what will be their product কি হ'ব product হ'ব zinc chloride ZnCl2 plus H2 অৰ্থাৎ H2 উৎপন্ন হ'ব তা সন্তুলিত Zn2 H2 this is the correct option ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো বাৰবিয়ে চিপছৰ পেকেটত গেছ ভৰাই থোৱা বুলি জানি মনিষা বাইদেউৰ পৰা জানিব বিচাৰিলে কিয় চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই ৰখা হয় তোমাৰ মতে কিয় নাইট্ৰজেন গেছ ভৰাই থোৱা হয় বিজাৰণ নঘটিবলৈ জাৰণ নঘটিবলৈ that is জাৰণ নঘটিবলৈ that is দুৰ্গন্ধিতা নহবলৈ this is correct also নাইট্ৰজেন হৈছে এটা প্ৰতিজাৰক পদাৰ্থ অৰ্থাৎ 2 3 4 শুদ্ধ 2 3 4 শুদ্ধ 1 অশুদ্ধ so this is the correct option আনহাতে AgBr অৰ্থাৎ সিলভাৰ ব্ৰমাইডক যদি আমি হেৰি কৰি দিও সূৰ্য পোহৰত ৰাখো তেতিয়া হলে ই এনে ধৰণে ভাগি যায় এটা ৰাসায়নিক বিক্ৰিয়াটো কিহৰ উপস্থিতিত সংঘটিত হয় that is পোহৰৰ উপস্থিতিত সংঘটিত হয় আনটো প্ৰশ্ন হৈছে তলৰ উক্তিবোৰ পঢ়া আৰু শুদ্ধ উক্তিবোৰ বাছনি কৰা উক্তি 1 শোষণ হৈছে এটা তাপগাহী বিক্ৰিয়া this is not correct তাপবৰ্জী হ'ব সংযোজন বিক্ৰিয়া হৈছে বিযোজন বিক্ৰিয়াৰ বিপৰীত এটো শুদ্ধ উক্তি সকলো তাপবৰ্জী বিক্ৰিয়া সংযোজন বিক্ৰিয়া হয় এটো সম্পূৰ্ণ নহয় শুদ্ধ তে উক্তি 2 টোহে শুদ্ধ সো আমি চাও 2 শুদ্ধ কোড আছে 1 2 অশুদ্ধ এটো নহয় উক্তি 1 আৰু উক্তি 3 অশুদ্ধ কিন্তু উক্তি 2 শুদ্ধ সো দিস ইজ কারেক্ট অপশন ইয়াৰ পিছত আহিলো সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেটৰ ডবৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ আসলতে অপসাৰণ হৈ আছে ছাত্ৰ-ছাত্ৰী সকল এটো অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো কি হ'ব খুদিছে সিলভাৰ নাইট্ৰেটৰ সংকেত হৈছে AgNO3 this is the correct representation তাৰ লগত আমি Cu দিলু copper then this is this so ইয়াত এটা আমি দেখিলো যে ফালে NO3 লাগিলে এটো নহয় so সন্তুলিত সমীকৰণ হ'ব twice Ag এটো নহয় ইয়াত সিলভাৰ দুটা so আমি এটো ক্ষেত্ৰত যদি চাও কিছু ক্ষেত্ৰত this is the correct অৰ্থাৎ এইটোৱে correct representation ইয়াৰ পিছতে আমি চালো ম্যাগনেসিয়াম যোগ হাইড্ৰক্লোৰিক এসিড ম্যাগনেসিয়াম ক্লোৰাইড প্লাস হাইড্ৰোজেন আৰু সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব this is MgHCl MgCl2 this এটো সন্তুলিত হৈ থকা নাই এটো ক্ষেত্ৰত চাও এটো সন্তুলিত হৈ থকা নাই ইয়াত যেহেতু MgCl2 হ'ব লাগে এটো হোৱা নাই ম্যাগনেসিয়াম ক্লোৰাইডৰ সংকেত হৈছে MgCl2 ইয়াৰ থি দিছে এটো নহয় সো আমি এটো শুদ্ধ ৰিপ্ৰেজেন্টেচন হ'ব ইয়াৰ বাবে ইয়াৰ পিছতে দিছে প্ৰান্তিকে কপাৰৰ পাত্ৰ এটাত হেমেকা ঠাইত কেবা দিনু পৰি থকাত তুলি আনিলে কিন্তু পাত্ৰৰ বেৰত সেউজীয়া বৰণৰ পাতল সামনি পৰা দেখা পালে তোমাৰ মতে সেই সেউজীয়া সামনিটো কি যৌগ হ'ব পাৰে ছাত্ৰ-ছাত্ৰী সকল যেহেতু সেউজীয়া জায়গা থওঁতে তাত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইডৰ ক্ষয়ীভৱন হৈছে আৰু সেই সেউজীয়া সামনিটো হ'ব কপাৰ কাৰ্বনেটৰ হ'ব ইয়াৰ পিছতে আমি চাও জুলিৰ ৰূপৰ আঙঠিটো এটা হেমেকা ঠাইত কেবা দিনু পৰি থকা তুলি আনিলে কিন্তু আঙঠিটোত কলা বৰণ দেখা পালে তোমাৰ মতে সেই কলা বৰণৰ কি যৌগ হ'ব that is correct
যেহেতু আমি জানো সিলভাৰে সালফাৰৰ লগত বিক্ৰিয়া কৰি সিলভাৰ সালফাইডৰ কলা বৰণ সৃষ্টি কৰে সেয়েহে ইয়াত সিলভাৰ সালফাইড ইজ এ কাৰেক্ট অপচন হ'ব ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই চেপ্টাৰটো ইয়াতে আমি এনে ধৰণে সামনি মাৰিছো তোমালোকে আৰু পৰৱৰ্তী পৰ্যায়ৰ চেপ্টাৰৰ এমসিকিউ বিলাক আমি প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আশা কৰো তোমালোকে আমাৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টা সহাৰি জনাবা ধন্যবাদ